আমাৰ অঞ্চলটোৰ মানুহখিনিয়ে সাংঘাতিক এখিনি বিশ্বাসত আমি মনমগজুত কঢ়িয়াই ফুৰোঁ দেওপানী মন্দিৰৰ মহিমাক। শ্ৰী শ্ৰী দেওপানী মা দুৰ্গাৰ মন্দিৰ নামেই যাৰ পৰিচয়। নমস্কাৰ, মই আছোঁ আজি কাৰ্বি আংলং জিলাৰ দেওপানী মন্দিৰত আৰু দেওপানী থানত এক আধ্যাত্মিক পৰিৱেশৰ মাজত মই আছোঁ। একাধিকবাৰ মাৰ আশীষ লোৱা হয়, ইয়ালৈ অহা হয়, কিন্তু মাৰ যি ইয়াত মূৰ্তি স্থাপন কৰা হৈছিলে তাৰ বিষয়ে কিন্তু জনা নহয়, মাৰ ইতিহাস জনা নহয়, দেওপানী মন্দিৰৰ ইতিহাস জনা নহয়। গতিকে আজি মই দেওপানী মন্দিৰৰ ইতিহাস জানিবলৈ চেষ্টা কৰিম, লগতে মই অকলে জানি নথওঁ, আপোনালোককো জনাম। গতিকে আহক। কাৰোবাৰ অসুখ হোৱা, কাৰোবাৰ মনোবাঞ্ছা অথবা কাৰোবাৰ মনৰ অস্থিৰতা বহা, এই আটাইবোৰৰ সকাহ হিচাপে থাকে দেওপানী মা দুৰ্গাৰ আশীৰ্বাদ। ভক্তৰ মনোবাঞ্ছা পূৰণ কৰা দুৰ্গা মাৰ চৰণত একাধিকবাৰ সেৱা লোৱা হয় যদিও আমি বহুতেই মাৰ ইতিহাস নাজানো। সেয়ে আজি আমি দেওপানী মন্দিৰৰ ইতিহাসৰ কথা আলোচনা কৰিম। ভক্তৰ মনোবাঞ্ছা পূৰণ কৰা দেওপানী মন্দিৰত কোনোদিন ভক্তৰ অভাৱ নহয়। বছৰৰ প্ৰত্যেকটো দিনতে ইয়াত ভক্তৰ লানি নিচিগা সোঁত বোৱা দেখা যায় আৰু বিশেষকৈ দুৰ্গা পূজাৰ দিনকেইটাত অধিক হোৱা দেখা যায়। কিন্তু তাৰ বছৰৰ বাকীকেইটা দিনতো কিন্তু ইয়াত ভক্তৰ অভাৱ হোৱা কোনোদিন দেখা নাই। প্ৰত্যেক দিনাখনে মাৰ আশীষ ল'বলৈ ইয়ালৈ ভক্তৰ সমাগম হয় আৰু এই স্থানলৈ ইয়াত চাকি বন্তি জ্বলোৱা হয়, ধূপ দীপ নৈবেদ্যৰে ইয়াত আচলতে মা দুৰ্গাৰ আশীষ লোৱা হয়। আপোনালোকে প্ৰত্যক্ষ কৰা এই প্ৰকাণ্ড বৰগছডালতে ৰঙা ফিটা মৰা হয় আৰু ইয়াতে এক পৰিকল্পনা কৰি এডাল ৰঙা ফিটা মৰাৰ পিছত তেওঁলোকৰ পৰিকল্পনা পূৰ হোৱাৰ পিছত সেই ফিটাডাল খুলি ঘৰলৈ লৈ যোৱা হয় আৰু বিশ্বাস কৰা হয় যে ইয়াত ৰঙা ফিটা মৰাৰ পিছত ভক্তৰ সকলোবোৰ মনোকামনা পূৰণ হয়। আমি ইতিমধ্যে চাকি জ্বলালোঁ আৰু ইয়াত মানুহৰ ভিৰ হোৱা দেখা গৈছে। এতিয়া আমি জ্বলোৱাৰ সময়ত ইমান বেছি ভিৰ নাছিলে, কিন্তু এতিয়া যথেষ্ট ভিৰ হোৱা দেখা গৈছে। জনবিশ্বাস অনুসৰি অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত এই মন্দিৰভাগৰ কিছু ইতিহাস আছে। পূৰ্বতে তথ্য অনুসৰি সুৰেন্দ্ৰনাথ ৰয় অৰ্থাৎ নুনু বাবা নামেৰে জনাজাত এগৰাকী চাহ খেতিয়কে দেওপানী চাহ বাগিচাত বাস কৰিছিল আৰু এদিন তেওঁ বন্ধুৰ সৈতে চিকাৰলৈ গৈছিল। চিকাৰৰ পৰা অহাৰ পিছত মাজনিশা তেওঁলোকে চিকাৰ কৰা ঠাইত মা দুৰ্গা লুকাই আছে বুলি সপোন দেখিছিল। ইয়াৰ পিছতে নুনু বাবাই পুৰোহিতৰ কাষ চাপি এয়া ঐশ্বৰিক আজ্ঞা বুলি বিশ্বাস কৰি ৰাতিয়ে সেই ঠাইত শ শ মানুহৰ সৈতে একত্ৰিত হৈছিল আৰু আটায়ে খনন কৰাৰ পিছত তাতে বিভিন্ন আকাৰৰ মূৰ্তি উদ্ধাৰ কৰাৰ লগতে দেৱী দুৰ্গাৰ মূৰ্তি পাইছিল। আৰু আচৰিত কথা যে মা দুৰ্গাৰ সেই মূৰ্তিভাগ সভক্তিৰে হাতীৰ দ্বাৰা উলিয়াব লগা হৈছিল। ইয়াৰ পিছতে তেখেতে পৰিয়ালক জনাই মূৰ্তি উদ্ধাৰ হোৱা ঠাইৰ পৰা সামান্য দূৰত্ব বৰ্তাই ৰাখি দিন বাৰ চাই পূজা অৰ্চনা কৰি সভক্তিৰে দেওপানী থান প্ৰতিষ্ঠা কৰিছিল। আৰু সেই তেতিয়াৰে পৰাই দেওপানী থানলৈ ভক্তৰ সমাগম ঘটে আৰু সভক্তিৰে ভক্তই মাক অৰ্চনা কৰিলে ভক্তৰ মনোবাঞ্ছা পূৰণ হয় বুলি বিশ্বাস কৰে। উল্লেখযোগ্য যে দেওপানী মন্দিৰত থকা বৰগছজোপাত মনৰ কামনাৰ সহিতে ৰঙা ফিটা বান্ধিলে সেই মনৰ কামনা পূৰ হয় বুলি বিশ্বাস কৰাৰ লগতে মনোবাঞ্ছা পূৰ হোৱাৰ পিছত সেই ফিটাডাল সভক্তিৰে ঘৰলৈ লৈ অহাটো এক নিয়ম। ইয়াৰ লগতে মন্দিৰৰ প্ৰাংগণত এটা প্ৰকাণ্ড পুখুৰী আছে আৰু তাতে বিভিন্ন ধৰণৰ মাছ আৰু কাছ পোৱা যায়। নৱম-দশম শতিকাৰ প্ৰত্নতান্ত্ৰিক শৈলমূৰ্তি স্থাপিত এই মন্দিৰত পূৰ্বতে বলিৰ প্ৰথা প্ৰচলন আছিল যদিও পশুপ্ৰেম আৰু চৰকাৰী নিৰ্দেশনাৰ বাবে ই বৰ্তমান নোহোৱাৰ দৰে আৰু ই এক শুভবাৰ্তা। ইয়াত বহুত ডাঙৰ ডাঙৰ কাছ আৰু মাছ ওলায়, বহুত ডাঙৰ ডাঙৰ মুড়ি বা তেনেকুৱা ধৰণৰ বিস্কুট চিস্কুট কিবা বস্তু দিলে মানে ইয়াত ওলাই যায়। কিন্তু এতিয়া আমি একো নানিলোঁ।